কবিতাৰ শিৰোনাম বিশ্বাসৰ ছাঁ, বিশ্বাসৰ চোৱা। বতাহত উৰি ফুৰিছে খবৰ এটি, মুখৰ হৈছে প্ৰত্যেকটো চুবুৰী। আজি হেনো অন্ধবিশ্বাস খেদিব, বিশ্বাসৰ দুৱাৰ মুকলি হ'ব। সকলো আহিব আজি চাৰিআলি চকলৈ, কোনোবা আকৌ তিনিআলিৰ মূৰৰ বটগছৰ তললৈ, আন কোনোবা ৰাষ্ট্ৰীয় ঘাইপথত বহিব, কোনোবা লাষ্ট গেটত। বিশ্বাসৰ বাকৰিত চলিব বিশ্বাসৰেই পূজা সেৱা। আহিবনে আপুনিও? আহে যদি কাটৰে নিবেদন, আপুনি খুলি থৈ আহক আপোনাৰ দুই হাতৰ আঙুলিত সুশোভিত গ্ৰহ নক্ষত্ৰৰ নামত দিয়া বিজ্ঞাপন, নহ'লে নুমাব পাৰে সেই হাতে জ্বলোৱা শান্তিৰ চাকি গছি। আপুনি আহিবনে? আপুনি সলনি কৰক তেন্তে আপোনাৰ মনোভাৱ, আপুনি ভাবিবলৈ এৰক নৱজাতকৰ আগমনক চোৱা বুলি। আহিবনে আপুনি? কোনোবা বেপাৰীৰ বিশ্বাসৰ লোভৰ বাটত হঠাতে সৃষ্টি হোৱা নেমু জলকীয়াৰ মালা আছে নেকি ওলমি আপোনাৰো দোকানৰ সন্মুখত? তেন্তে সেয়া দলিয়াই দিয়ক আৰু সুন্দৰ এটি শ্লোগানেৰে ভাগ লওক অন্ধবিশ্বাস বিৰোধী দিৱসত। আপুনি দলিয়াই পেলাওক আপোনাৰ কঁকাল আৰু ডিঙিৰ মেটমৰা তাবিজ। আপুনি বাদ দিয়ক শনিবাৰে কলা আৰু গুৰুবাৰত সুমথিৰা ৰঙেৰে নিজকে সজোৱা। আপুনি পক্ষপাতিত্ব কৰে নেকি আপোনাৰ কন্যা সন্তানৰ পুষ্পিতা হোৱাৰ গৌৰৱ ৰৌজাল বৌজাল কৰি সমাজক বাৰ্তা দিয়াৰ? মানেনে আপুনিও এই একবিংশ শতিকাটো সেন্দুৰৰ ৰঙা ঢালি পৃথিৱী ৰজস্বলা হোৱাৰ ধৰ্ম? নিবেদন সাদৰে আপোনালৈ, গছত টিলিঙা বান্ধি নকৰিব প্ৰকৃতিক শোষণ। বন্ধ কৰক আপুনি আপোনাৰ হাতত ৰঙা হালধীয়া এসোপা ৰছী মেৰিওৱা। নিজৰ শান্তিৰ বাবে নিৰীহ প্ৰাণীৰ জীৱন লোৱা, এয়া কি জীৱন আপোনাৰ? আপোনালৈ কাটৰে অনুৰোধ, ৰাজপথলৈ ওলাই অহাৰ আগতে আপুনি ডাইনী চোৱা খেদক আপোনাৰ মনৰ পৰা, আপোনাৰ দেহৰ পৰা, আপোনাৰ ঘৰখনৰ পৰা। নহ'লে অন্ধবিশ্বাসৰ ভৰত বিজ্ঞানৰ বিশ্বাসে হেৰুৱাই পেলাব ঠিকনা, আৰু আপোনাৰ সেই প্ৰতিবাদ মাথো পৰিণত হ'ব প্ৰহসন।